ডিয়াৰ গাইজ, কেনে খবৰ? আশা কৰোঁ আপোনালোকৰ সকলোৰে খবৰ ভাল। আজি মানে মই কলেজৰ পৰা আহি থাকোঁতে এজন মানুহক লগ পালোঁ আৰু সেই মানুহজনে কেনেকুৱা কি প্ৰতিভা দেখুৱাই আপোনালোকক সকলোকে দেখুৱাম, গতিকে চাই থাকক ভিডিঅ'টো সম্পূৰ্ণলৈ। এয়া হৈছে আমাৰ শিৱ মন্দিৰ, গতিকে সেই মানুহজনৰ ওচৰত যাম আৰু তেওঁৰ প্ৰতিভাবোৰ চাম, গতিকে চাই থাকক সম্পূৰ্ণ ভিডিঅ'টো আৰু আপোনালোকে সকলোৱে ভাল পাব এই ভিডিঅ'টো। বাকী খবৰ কেনেকুৱা? অঁ, মই মানে হেৰি এইটো 10 টকীয়া হয়, মানে মই ভিডিঅ' চিডিঅ' বনাওঁ হা, তাৰ কাৰণে আপোনাক দেখা পালোঁ বা আহিলোঁ আৰু। বাকী খবৰ পাতি ভাল আৰু? আপুনি বহুত ভাল হয় গীত গাই থকা। অঁ, আৰু শুনিছোঁ দেখোন কিবা বেলেগ বেলেগ মাত দি থকা বুলি। হয় নেকি? মোবাইলৰ পাৰা নেকি আপুনি? মোবাইলৰ কেনেকুৱা মাত দিব পাৰিবনে এবাৰ? তাৰপিছত এবাৰ ফেচবুকত পাইছে অঁ, পাইছিলোঁ মানে সেইকাৰণে আজি দেখা পাই কিনে আপোনাৰ তাতে আহিলোঁ আৰু। Halo. 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 বঢ়িয়া, মজা দেখোন পাৰে দেখোন আপুনি আৰু বঢ়িয়াকৈ। আপোনাৰ পৰিচয়টো ক'ব নেকি এবাৰ? মোৰ নাম শ্ৰী ভাৰতচন্দ্ৰ শৰ্মা, হয়। গাঁও নাৰিকলি, পোষ্ট অফিচ খান্দাজান, জিলা দৰং। মানে মই মানে ভিডিঅ'টো বনাওঁ হা, আচ্ছা মানে মই কলেজৰ পৰা বাহিৰে বাহিৰে আছিলোঁ। আচ্ছা আচ্ছা। এতিয়া আপোনাক অলপ পইচা পাতি দিয়া ভাল আছিলে, কিন্তু দেখা পাই কিনে ভাবিলোঁ একবাৰ মাতি দিওঁ, মাতটো দিয়াটো ক'তো ডাঙৰ কথা নহয় না। একো নহয়, পইচাটো বনাব কৈছোঁ মই। তাকেই, আকৌ ভাল লাগিল আৰু। হয় হয়, আৰু আছে ধন্যবাদ। হয় আৰু একে মোবাইলত কথা কোৱা, সৰু বাচ্ছাই কথা কোৱা আছে, হয়, এনেকৈ আছে। বাৰু সময় পালে আপোনাৰ ওচৰত আকৌ আহিম বাৰু এবাৰ। হ'ব দে। হয়, ঠিক আছে বাৰু, হ'ব দে। আৰু এনেকৈ তেওঁৰ প্ৰতিভাবোৰ জানি আমি এই ভিডিঅ'টো অৰ্থাৎ এই মিনি ব্লগটো সমাপ্ত কৰিবলৈ মই আগবাঢ়ি গ'লোঁ। গতিকে গাইজ, দেখিবলৈ পালে আপোনালোকে তেওঁৰ প্ৰতিভা, কেনেকুৱা প্ৰতিভা। মানে কলেজৰ পৰা আহিছিলোঁ হা, মানে পইচা পাতি নাই, 1 টকা নাইহে হৈ গ'ল, গতিকে দিব পৰা নাই, কিন্তু অকলে অকলে বহি আছে তেওঁ, গতিকে মাত এষাৰ দিলোঁ আৰু নে কি। তো কেনেকুৱা পালে ভিডিঅ'টো লাইক কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে নতুন প্ৰতিভাবিলাক পাবলৈ আপোনালোকে ছাবস্ক্ৰাইব কৰিব নতুন চেনেলটো। গতিকে বাই বাই।